নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি জাহাজী কলৰ সৈতে মাছৰ ৰেচিপি বনাম। জাহাজী কলৰ সৈতে মাছৰ ৰেচিপিৰ বাবে আমি প্ৰথমতে জাহাজী কলখিনি কুকাৰত বহাই ল'ব লাগিব, মানে বইল কৰিব লাগিব। তো আমি জাহাজী কলটো কুকাৰত অলপমান পানী দি পিনে বইল হ'বলৈ দিলোঁ। তাৰপিছত আমি ঢাকনিখন মাৰি কুকাৰটো গেছত বহাই দিলোঁ। প্ৰথম এটা বা দুটা হুইচেল অহাৰ পিছত আমি কুকাৰটো নমাই দিলোঁ। নমাই দিয়াৰ পিছত মই কেইপিচমান মাছ ভাজি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে অলপমান আগতেও মাছখিনি ভাজি থৈ দিব পাৰে। তাৰপিছত মাছ ভজা হোৱাৰ পিছত মই কেৰাহীত তেল গৰম হ'ব দি পিনে পিঁয়াজ এটা, নহৰু কেইফুটামান আৰু কেঁচা জলকীয়া দি ভাজি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাৰপিছত মই এই জাহাজী কলৰ বাকলিখিনি গুচাই পিনে সেইখিনি পেষ্ট বনাই পিনে কেৰাহীত বহাই দিলোঁ। বহাই দি পিনে অকণমান লৰাই দিছোঁ। লৰাই দিয়া হোৱাৰ পিছত তাত হালধি দিলোঁ। হালধি দি লৰাই দিছোঁ। লৰাই দিয়া হোৱাৰ পিছত মই তাত এই জাহাজী কলটোৰ বইল হোৱা যিখিনি ৰৈ যোৱা পানী আছিল, সেই পানীখিনি তাত দি দিছোঁ। সেই পানীখিনি হেল্থৰ বাবে ভাল হয়, কাৰণ তাত আইৰণ থাকে আৰু আইৰণ আমাৰ শৰীৰৰ বাবে বহুতেই ভাল। তাৰপিছত সেইখিনিত অকণমান মই 1 বা 1.5 কাপমান গৰম পানী দি দিছোঁ। তাৰপিছত উতল আহিবলৈ দিছোঁ। উতল আহিবলৈ দিওঁতে মই ঢাকনি মাৰি দিছোঁ। ঢাকনি মৰা হোৱাৰ পিছত অলপমান পিছত মই কেইপিচমান ভজা মাছ তাত ঢালি দিছোঁ। তাৰপিছত আকৌ এবাৰ ঢাকনিখন মাৰি 3-4 মিনিটৰ বাবে আঞ্জাখিনি বইল হ'বলৈ দিছোঁ। বইল হোৱাৰ পিছত আমাৰ জাহাজী কলৰ সৈতে মাছৰ আঞ্জাৰ ৰেচিপিটো ৰেডি হৈ গৈছে। ইচ্ছা কৰিলে আপোনালোকেও এইটো ৰেচিপি এবাৰ বনাই চাব পাৰে আৰু মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে এই ৰেচিপিটো কেনেকুৱা হৈছে। আৰু ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা হৈছে মোক জনাব। ধন্যবাদ।